বাড়ির শুকর দালি ইতিমধ্যে সকলোৱে গম পাইছে চাগে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। আহকচোন আচুৰ্য বৰপাত্ৰৰ কইনা মীনাক্ষী বৰঠাকুৰে কি সাজ পৰিধান কৰিছে কিছু দৃশ্য চাই লওঁ। বাড়ির শুকর দালি ভাত পরীক্ষা দেউতাই পোহা মইনা চৰা উৰি গুচি যায়। এইবাৰ দৰা আচুৰ্য বৰপাত্ৰৰ ঘৰৰ পৰিৱেশ আৰু কি প্ৰদৰ্শন কৰা হৈছে কিছু দৃশ্য দেখুওৱা হৈছে। আশা কৰোঁ উপভোগ কৰি ভাল পাব। ক্লাসে পতি সেকশন সদায় আহালৰাই আজি ধৰে দৰাৰ ভেকশন সদায় আহালৰাই আজি ধৰে দৰাৰ ভেকশন শাৰী চাবা বেলি আহো চাবা গধূলি যাকৈ বাতে ছোৱালী চাবা বিয়াখন পাতিম বুলি যাকৈ বাতে ছোৱালী চাবা বিয়াখন পাতিম বুলি। আমি দৰাৰ দেউতাককে মুখ্য কৰি সকলো বিষয়ববীয়া ৰাইজলৈ আমি চেলেঙৰ ঘাটটো বজাইছো। এই ঘাটটো বজাইছিলে পুৰণা নৰাম ককাই, তিতাবৰ নৰাম ককাই বজাইছিলে। ক'ব শুনকচোন বোলে কলিকতা তলখন এৰিয়া তলখন এৰিয়া তলখন এৰিয়া ওপৰখন চেলাই জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু মীনাক্ষী বৰঠাকুৰৰ যুগ্ম জীৱন মধুৰ হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।